বজাৰো আমাৰ পথাৰো আমাৰ এটা খুব সুন্দৰ শ্লোগান। এই শ্লোগানটো আৰম্ভ হৈছিল খুব সম্ভৱ লকডাউনৰ পৰা। কিন্তু বজাৰ আছে, পথাৰ আছে, দোকানো আছে, দোকানত বয় বস্তুও আছে, কিন্তু নাই গ্ৰাহক। হয় প্ৰিয় দৰ্শক, মই প্ৰিয়মে আজি গোলাঘাট গাড়ীত আমি আলোচনা কৰিব বিচাৰিছোঁ যে বৰ্তমান কি পৰ্যায়ত চলি আছে গোলাঘাটৰ ব্যৱসায়। এয়া কেৱল গোলাঘাটৰে নহয়, অসমৰ যিকোনো আপুনি যদি অঞ্চললৈ যায়, তাৰ যিসকল ব্যৱসায়ী আছে বা যিসকল দোকানী আছে তেওঁলোকক যদি সোধে যে বৰ্তমান কি পৰ্যায়ত চলি আছে আপোনালোকৰ ব্যৱসায়, তেওঁলোকে এটা ভাষাতে ক'ব যে কোনোমতে খাই লৈ চলি আছোঁ, বৰ বেয়া অৱস্থা। আচলতে ইমান বেয়া অৱস্থা কিদৰে হ'বলৈ পালে? এয়া আচলতে চিন্তাৰ বিষয় আৰু এয়া হ'ব লাগিছিল এটা আলোচনা। কিন্তু এই আলোচনা বৰ্তমান কৰা হোৱা নাই, কোনো কৰা আমি আজিলৈকে দেখা নাই। কিন্তু এইটো এটা গভীৰ আলোচনা হ'ব লাগিছিল, কাৰণ বৰ্তমান ব্যৱসায়ৰ পৰিস্থিতি অতি বেয়া। মন কৰিব, আচলতে আমি কোনো নতুন ব্যৱসায়ীক তেওঁলোকৰ মনৰ উৎসাহ ডাউন কৰিবলৈ আচলতে এইখিনি কথা বা এই আলোচনা কৰা নাই। আমি আলোচনা কৰিব বিচাৰিছোঁ আচলতে যিসকল পুৰণি ব্যৱসায়ী আছিল তেওঁলোকৰ বৰ্তমান কি পৰ্যায়ত চলি আছে ব্যৱসায়। আৰু আমি যদি চাওঁ গোলাঘাটৰ যি ব্যৱসায়ৰ প্ৰেক্ষাপট, সেয়া অতি ভয়ংকৰ। আপোনালোক ভাবি আচৰিত হ'ব যে আমি দোকানীৰ ওচৰলৈ গৈছিলোঁ, তেওঁলোকে বহুতে কৈছে আমাৰ দিনটো যাত্ৰাও নহয়। বহুতে কৈছে আমাৰ দিনটোৰ যিটো ভাড়া, সেই ভাড়াটোও নোলায়। ইমান বেয়া পথলৈ কিদৰে যাবলৈ পালে ব্যৱসায়? বৰ বেছি কথা নকওঁ, আমি এতিয়া পোনপটীয়াকৈ গোলাঘাটৰ যিসকল পুৰণি ব্যৱসায়ী তেওঁলোকৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম যে বৰ্তমান কি পৰ্যায়ত চলি আছে ব্যৱসায়। আৰু যদি বেয়া পৰ্যায়ত চলিছে বা তেওঁলোকৰ যদি ব্যৱসায় বেয়া হৈছে, তেনেহ'লে তাৰ কাৰণ কি? আচলতে গোলাঘাটত ব্যৱসায় বেয়া হোৱাৰ কাৰণ বহুতো আছে। আমি সেয়া আমাৰ নিজৰ মুখেৰে নকওঁ, আমি যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ মনৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু আমি মন কৰিছোঁ গোলাঘাটৰ বহু পুৰণি কিছুমান দোকান বৰ্তমান বন্ধ হৈ পৰিছে। আচলতে এইবোৰ কথা কোনো আজিলৈকে আলোচনা কৰা নাই। আচলতে আলোচনাৰ মজিয়ালৈ আনিব লাগে এইবোৰ কথা আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগে, কাৰণ ক্ষুদ্ৰ ব্যৱসায়ীসকল বৰ্তমান বহুত তেওঁলোকে বিপদত পৰিছে। বলক আমি বেছি দেৰি নকৰোঁ, আমি এতিয়া গোলাঘাটৰ কিছুমান পুৰণি দোকানীৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ মনৰ পৰা জানিবলৈ বিচাৰিম যে বৰ্তমান কি পৰ্যায়ত চলি আছে গোলাঘাটৰ ব্যৱসায়। কাপোৰৰ দোকান হয় ন? ব্যৱসায় বহুত বেয়া গৈ আছে। কাৰণটো মানে যোৱা 4-5 বছৰৰ পৰা আমি চাই আছোঁ যে অনলাইনৰ ব্যৱসায়ো আমালোকৰ বহুত ক্ষতি কৰিছে। তাৰ বাহিৰেও এই যোৱা 1-2 বছৰত মানে গোলাঘাট নিচিনা সৰু ঠাইত যেনেকুৱা হিচাপত মলবিলাক খুলি গ'ল, আৰু এই মলবিলাক কি হিচাপত বস্তুবিলাক আনি বিকি আছে সেইটো আমি ধৰিব নোৱাৰিছোঁ। আমাৰ সাধাৰণ দোকানী এইবিলাকৰ কাৰণে একদম বহুত হেম্পাৰ পাইছে আৰু বহুত মানে ষ্ট্ৰাগল মানে দেখিছোঁ মই পাই আছে মানুহবিলাক। আৰু য'ত মানে আৰু মানে ফুটপাথো দেখিছোঁ মানে এনেকুৱা বজাৰ যিবিলাক বহি গ'ল, যিবিলাকৰ মানে কোনো হেৰি নাই, এইবিলাক বজাৰবিলাকো আমালোকৰ যিবিলাক দোকানী আছে এই দোকানীবিলাকৰ ইমান খৰচ যিটো আছে খৰচটো ওলাব পৰা নাই। এইবিলাকৰ কাৰণে বহুত হেম্পাৰ পাইছে। ব্যৱসায় আগৰ নিচিনা নহয় এতিয়া। লাষ্ট যোৱা 2-3 বছৰৰ পৰা অলপ মাৰ্কেট বহুত বেছি ডাউন হৈছে। অনলাইনৰ এফেক্ট আছে, প্লাছ গোলাঘাটৰ সৰু ডাঙৰ মলো বহুত আহি গৈছে। গোলাঘাট টাউনতো আগৰ নিচিনা নাইতো। এতিয়া নুমলীগড় বুলি কয়, এনাইল বুলি ক'লে, বোকাখাট চব ৰাস্তা পদূলি ভাল, চব ডাইৰেক্ট যোৰহাট ফালে গুচি যোৱা হৈছে। গোলাঘাট টাউনত পালেনো কি একো নাই এতিয়া টাউনত ক'বলৈ গ'লে। টাউনত যিখিনি কাষ্টমাৰ আছে সেইখিনি ওচৰ পাজৰখিনি বাকী মেয়াপানী বুলি ক'লেও তোমাৰ মেয়াপানী কাষ্টমাৰ ডাইৰেক্ট এইফালে যোৰহাট গুচি যায়, ৰাস্তা পদূলি ভাল, কমাবনা এইফালে ওচৰ হৈ যায় চব। তেনেকুৱা এফেক্ট আছে মাৰ্কেটত। ধৰাটো পইচাও নাই ক'বলৈ গ'লে, অনলাইন এফেক্ট আছেই। অনলাইনটো চোৱা লাষ্ট আপোনাৰ এনেই ক'বলৈ গ'লে 4-5 বছৰ বেছি এফেক্ট কৰিছে, বাট লাষ্ট 2-3 বছৰ বেছি এফেক্ট কৰিছে অনলাইনে। আৰু প্লাছ গোলাঘাট নিচিনা টাউন চাবলৈ গ'লে গোলাঘাট মল এক্টিভ বহুত বেছি হৈছে, মল বহুত হৈছে। আগৰ নিচিনা নাই। আগৰ দুৰ্গা যদি ক'লে 15-20 দিন আগতে লাগি যায়, পূজা বা বিহুত যিকোনো। আজিকালি তেনেকুৱা নাই, আজি মানুহক সময়ত আহে ল'লে গ'ল, তেনেকুৱাই। একদম ঠাণ্ডা চলি আছে। সৰু জেগাত মাত ডাঙৰ মল চল আহি আছে অনলাইন একদম সেইকাৰণে এতিয়া আগৰ নিচিনা নহয়। লকডাউনৰ পিছৰ পৰাই অলপ বজাৰবিলাক অলপ ডাউন চলি আছে। বিজনেছ ধৰা আপোনাৰ দিনেতো বহুত বেয়া অৱস্থালৈ আহিছে। কাৰণটো মানে আপোনাৰ ধৰক আজি সৰু সুৰা টাউনত ইমান গাল মল খোল খাই গৈছে। মলৰ কাৰণে বহুত আপোনাৰ ক্ষতি হৈছে। দোকানীখিনি মানে বহুত শাস্তি পাইছে বুলি ক'লেও বেয়া নহয়। অনলাইন আছে, অনলাইনৰ কাৰণেও আপোনাৰ বহুত এফেক্ট হৈছে আপোনাৰ বজাৰ। আৰু
এইখিনি আমাৰ গোলাঘাট লিখা জেগাত ইমানখিনি আপোনাৰ মল যদি খোল খাবলৈ হয় আমাৰ সৰু সুৰা বেপাৰীখিনি বহুত ক্ষতি হ'ব। অনাগত দিনত শুনিব পাইছো যে গোলাঘাটত আৰু 2খন মল আহি আছে, সেই মলখিনি যদি খোল খাই যায় আমাৰ সৰু সুৰা বেপাৰীখিনি কিন্তু লকডাউনৰ পাছৰ পৰাহে আমাৰ বিজনেছো বহুত ক্ষতি হ'বলৈ আৰম্ভ হ'ল। তাৰপৰা মাজতে অলপ ঠিকেই আছিলে, কিন্তু হঠাতে মানে বস্তুটো বিজনেছটো ইমান ডাউন হ'বলৈ ধৰিলে আমিও গম পোৱা নাই কিহৰ কাৰণে হৈছে। আমি ভাবিছো যে অনলাইন আৰু শ্বপিং মলৰ কাৰণে বিজনেছটো বহুত ক্ষতি হৈ আছে। এতিয়াতো বৰ্তমান অনলাইনে দেখিছে চবু মাৰ্কেট খাই দিছে। এতিয়া আপোনাৰ এই দৰৱৰ বিজনেছো অনলাইনৰ কাৰণে চবু খাই গৈছে। এতিয়া অনলাইনৰ আগৰ নিচিনা ব্যৱসায় নাই। আৰু আমাৰ পাব্লিকেটো নুবুজে অনলাইনৰ কোৱালিটি যিটো মেইনটেইন কৰিছে। অনলাইনৰ কোৱালিটিটো সিহঁতি বেলেগ এটা সেই কোৱালিটি ভাল মেইনটেইন নকৰে। সিহঁতি 40% ডিছকাউণ্ট দি দিব পাৰে। আমাৰ ৰিটেইলৰ কোম্পানী আমাক মাৰ্জিন দিয়েহে 18%, কিছুমান 20%। আৰু অনলাইন হোৱাৰ কাৰণে মানুহ মানে বেছি অনলাইনত ডেলিভাৰী হোম ডেলিভাৰী পাই মানে বেছি আমাৰ হেৰিটো ঠাণ্ডা হৈ গৈছে। মানুহবোৰ ওলাব লাগে হেৰি হৈ গৈছে, মাৰ্কেটত ওলাব লাগে মানুহ বাদ দি দিছে।